हेलो गाइस की खबर আজি কেইদিনমানৰ পৰা মোৰ গাটো ভাল নাছিলে আৰু বিশেষকৈ আপোনালোকৰ কাৰণে মই কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাই সেইকাৰণে মই এতিয়া আজি নতুনকৈ আপোনালোকলৈ এটা ভিডিঅ' বনাম বুলি আহিছো বনাব লৈছো আৰু মোৰ গাটো খুব বেছি ভাল নাছিলে হয়তো আপোনালোকে ধৰিব পাৰিছে চাগে গতিকে আহক বেছি সময় পলম নকৰো কাৰণ বেছিকৈ কথাও ক'ব মন যোৱা নাই গতিকে মোৰ পাকঘৰলৈ যাওঁ সকলো আহক পাকঘৰলৈ যাওঁ মই তাতে কম কি কৰো কি মই কলৰ বন্দা মানে পকৰীখিনি বনাবৰ কাৰণে বস্তুখিনি ৰেডি কৰি ৰাখিছো আপোনালোকক দেখুৱাই আছো এইখিনি কলখিনি মই ধুনীয়াকৈ এইবোৰ সাইডকিটা কাটি ধুনীয়াকৈ ধুই ৰাখিছো পিয়াজ জলকীয়া লগতে বেসন তাৰ পিছত মই অলপ সবজি মছলা আৰু অলপ চাট মছলা এড কৰিম অলপমান নিমখ ইমানখিনি আৰু বেলেগ বস্তু প্ৰয়োজন নাই এতিয়া মই কলকেইটা 2 মিনিট মান বইল কৰি লওঁ কলকেইটা বইল কৰা হৈ গৈ বেসনখিনি সানি হোৱাৰ পিছত এনেকৈ কলকেপিচ ইয়াত দি দিব দিলৈ এনেকৈ সানি অলপমান বেসনখিনি লগাই ল'ব তাৰপিছত তেলত ফ্ৰাই কৰিব লাগিব আপোনালোকে ইচ্ছা কৰিলে কলকেকখিনি এনেকৈ টুকুৰা টুকুৰিকৈ কাটি নিদি আপোনালোকে গোটেইখিনি বেসনৰ লগত সানি ল'বও পাৰে কাৰণ যদি এনেকৈ টুকুৰা টুকুৰিকৈ কলকেইটা কাটি দিয়া হয় বেসনৰ লগত তেতিয়াহ'লে অকণমান কলটো কেহা কেহা লাগিব খাই কিন্তু বেলেগ একো নালাগে একো নহয় ভালে লাগিব কিন্তু বেসনখিনি এনেকৈ দিলে অকণমান কেহা কেহা লাগিব কলটো আৰু যদি গোটেইখিনি সানি দিয়ে বেসনৰ লগত যদি গোটেইখিনি পিটিকা কৰি একদম পুৰা মিক্স কৰি লয় তেতিয়াহ'লে বেছি ভাল লাগিব মই এনেধৰণে খাই ভাল পাওঁ কাৰণে এনেধৰণেই দিছোঁ আপোনালোকৰ ইচ্ছা আপোনালোকে পিটিকা কৰিও ল'ব পাৰে এনেকৈ গোটাকৈও দিব পাৰে যেনেকৈ নবনাওক খাই ভালেই লাগিব গৰম গৰম পকৰি হৈ গ'ল গৰম তেতিয়াহ'লে আজিলৈ মই ইমানতে সামৰিছোঁ এই ভিডিঅ'টো মই আগেই বনাই ৰখা আছিল কাৰণ মই দিবলৈ সময় পোৱা নাছিলোঁ আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মাব যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু এনেকৈ কলৰ যিখিনি পকৰি বনালোঁ তেনেকৈ বনাই খাব মোৰ ভাল লাগে খাই মই ভাল পাওঁ খাই মই সেইকাৰণে বনাইছোঁ আৰু সেইকাৰণে আপোনালোককো দেখুৱালোঁ যদি আপোনালোকে খাই ভাল পায় তেতিয়াহ'লে ভাল লাগিছে চাই তেতিয়াহ'লে আপোনালোকে বনাই খাব আৰু খাই কেনেকুৱা পালে মোক জনাব আৰু যিসকল মোৰ চেনেলত নতুন প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব কাৰণ আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব কাৰণ আজি ভিডিঅ'টো ইমান দীঘলীয়া নহ'ল সৰু হ'ল এটা সৰু থুলমূলকৈ কলৰ পকৰি বনাই দেখুৱালোঁ হয়তো বহুতে খাই পাইছে বা খাই বনাব জানেও খায়ো তথাপিও মই আপোনালোকক দেখুৱালোঁ কাৰণ মই যিহেতু ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ গতিকে ইমানতে সামৰিছোঁ বাই বাই